কাঞ্চন দোচৰ পৰা আজি আপোনালোকক মই এনেকুৱা চানা ৰেচিপি মানে মিক্সাৰ মই বনালোঁ। এয়া চাওক, আপোনালোকক এনেকুৱা ৰেচিপিটো মই আজি শ্বেয়াৰ কৰিম। চাওক ইমান সুন্দৰ হৈছে, খুবেই খাবলৈ টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই খাব পাৰিব। আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। নমস্কাৰ, আজি মই আপোনালোকক মিক্সাৰ বনাই দেখুৱাম। এই মিক্সাৰৰ কাৰণে লৈছোঁ অলপ চাগু লৈছোঁ আধা কাপ, এয়া চিৰা লৈছোঁ অলপ, আমি যিটো নৰ্মেল চিৰা ইউজ কৰোঁ তাৰ আধা কাপ লৈছোঁ। এই বাদাম লৈছোঁ, কেঁচা বাদাম আধা কাপ। এয়া লৈছোঁ কৰ্ণফ্লেক্স লৈছোঁ 1 কাপ, আৰু এইখিনি বুটৰ দাইল লৈছোঁ আধা কাপ, ধুই মই শুকাই লৈছোঁ। আৰু এই খিচমিচ লৈছোঁ আধা কাপ। এয়া লৈছোঁ নৰসিংহ পাত। এতিয়া মই প্ৰথমতে কেৰাহীটো গৰম হ'ল, তেল দিছোঁ, ৰিফাইন তেল দিছোঁ। চাগুখিনি অলপ অলপকৈ দিম আমি এনেকৈ। আমি অলপ অলপকৈ উঠাই আছোঁ। তেলখিনি পেলালোঁ। এই চাগুখিনি এনেকৈ ছাইডত নমাই দিওঁ। তেলখিনি পেলালোঁ। চিৰাখিনি ভাজিম অলপ অলপকৈ। এয়া চাওক, এতিয়া মই এইখিনি চিৰাখিনিও এনেকৈ ভাজিলোঁ মচমচীয়া কৰি। বাদামখিনি হৈ গ'ল, ফুটিছে। এনেকৈ এইখিনি ইয়াত থলোঁ। বুটখিনি ভাজিম। অলপ কম জুইতে ভাজোঁ। আমাৰ এইখিনি ভজা হ'ল বুটৰ দাইলটো। এইখিনিতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি মোৰ ৰন্ধা প্ৰচেছটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো নিশ্চয় লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত এইখিনি মই এই বুটখিনি ভজা হৈ গ'ল, বুটৰ দাইলখিনি, কৰ্ণফ্লেক্সখিনি ভাজিম। অলপ অলপ ভাজি, বেছি নাভাজোঁ কম। কৰ্ণফ্লেক্সখিনি ভজা হ'ল, এইখিনি তুলি দিছোঁ। এতিয়া আমি কেৰাহীৰ তেলখিনি আঁতৰাই দিলোঁ। এতিয়া খিচমিচ অলপ ভাজি লওঁ। খিচমিচ আধা কাপ, 1 মিনিট ভাজিম। আমাৰ খিচমিচ ভজা হৈ গ'ল। এই নৰসিংহ পাতখন ভাজি দিছোঁ, অলপমান গৰম কৰি দিছোঁ ভাজি।
তেল নিদিয়াকৈ অলপ ভাজি দিছোঁ। এই নৰসিংহ পাতখিনি আমি খিচমিচৰ ওপৰতে এতিয়া থৈ দিছোঁ। এতিয়া আমি এই আটাইখিনি ভজা আপোনালোকক দেখুৱালোঁ। এই সাবুদানা, চিৰা, কৰ্ণফ্লেক্স, বাদাম, বুটৰ দাইল এইখিনি ভাজিলোঁ, খিচমিচ আৰু নৰসিংহ পাত। আমি এতিয়া এইখিনি মিহলাম। এতিয়া আমি এনেকৈ বেলেগ বেলেগকৈ ভজা হৈ গ'ল। এতিয়া আমি এইখিনি মিক্স কৰোঁ। প্ৰথমতে আমি ভুজিয়াখিনি দিছোঁ, আৰু ইয়াতে এই ক'লা নিমখ দিছোঁ। ক'লা নিমখ আন্দাজমতে দিম, এচামুচ দিলোঁ ক'লা নিমখ, আৰু জলকীয়া গুড়ি দিছোঁ এচামুচ, এভৰিডে লাল মিৰ্চ পাউডাৰ, এইটো অলপ জ্বলা হয় যেনিবা। আৰু লগতে আমি এইখিনি নৰসিংহ পাতকেইটা অলপ দি দিছোঁ মোহাৰি, আৰু খিচমিচখিনি দি দিছোঁ। আমাৰ ৰেচিপিটো বনোৱা হৈ গ'ল, মিক্সাৰ ৰেচিপি। চাওক ইমান সুন্দৰ হৈছে, একদম মচমচীয়া আৰু বহুতেই টেষ্টি হৈছে। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ।